নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ মই ৰূপজ্যোতি, আপোনালোকে ৰূপজ্যোতি। আজি হৈছে বিহুমৰা খানা। বিহুমৰা আপোনালোকক যে দেখাইছিলোঁ বিহুটো, আজি এইটো খানা আছে। তো মই ভণ্টিহঁতৰ লগত যোগদান কৰিলোঁ, অলপমান দি পইচা। তো অলপ খানা খাম বুলি আহিলোঁ। তো এয়া খানা বনাই আছে আমাৰ দেৱজিত চব্বিছতে দেৱজিত। তো দেৱজিতে খানা বনাইছে আৰু বনাইছে প্ৰাৰ্থনা। এই ফাকুৱা সানিবলৈ যাওঁতে ভিতৰত সোমোৱা মানুহজনী দেখাই দিছোঁ। তোৰ পুৰা নাচি আছে। তো নাচ এয়া দেখাই দিছোঁ। পপি ভাল নকওঁ, কেনেকুৱা কেনেকুৱা লাগিছে? এজনী পলাইছিলে তো আৰু ইয়াতে বুজি মাংস বনোৱাত বিজি। মাংস খানা খাবি না? হা খাবি? বাবু তো কেনেকুৱা লাগিছে? ভাল লাগিছে। বিহু মাৰিছিলে আজি খানা। তো ঘুগু গলা দেখা যায়, ঘুগু লাগে খাব। এইফালে এতিয়া নাচিব সিহঁতি। নাচা আৰু নাচা। ঐ কতো হবাই মোৰ প্ৰাৰ্থনা মাংস কিমান এয়া আছে? ইয়াত আপোনাৰ 3 কেজি আছে। পুৰা আজি ডবল খানা। আৰু আমাৰ আলহী আহিছে, স্পেচিয়েল আলহী লৈ আহি ভাই বেদু ঐ দাবি চাহাব বহুত বেপৰ পাত ওলাইছে কি? ফোনটো একো নাই, ভিডিঅ' আছে চাই আজনী এবাৰ বিহু ক'ত শিকিলা? ভালকে কোৱা। আমাৰ বুঢ়ী দাঁত কেইটা নাই। ৰম্পিয়াত শিকিলো, টাউনত শিকিলো, ৰম্পিয়াত শিকিলো। তাৰপিছত বনাব ৰান্ধনি যা সেইগুণ পাইছানি। আইজনীয়ে এপাক বিহু নাচিব আৰু কমকমি থাকিব লগত। তো আপোনালোকে হ'ব দে। এতিয়া বলক আইজনী ভাগৰ বিহু তাত চাই লওঁ। ভালকে দে ভালকে তো মজা লাগিলে আজনী। তো মজা
পাঁচনা মাংস কোন বাকি বনাইছে হয় কেলাটো কেলে কয় কেলাটো আছামিজ হেল্পিং ৱৰ্ড হয় নাই আছামিজ হেল্পিং ৱৰ্ড আৰু আমাৰ স্পেচিয়েল মজা ইয়াৰ মেয়েতো আমি আহিছো এখন পথালি পাহাৰ চবফালে পাহাৰ মানে পথাৰে মানে এইফালে ঘৰে ৰাস্তাই আছে তোৰ আমাৰ বাস্তৱ কিবা এটা কথা ডিম্পুচ ব্লগ আজি উৰুকা বিহু খানাটো ভাইটি দাদা মানে আমাৰ গুৱাহাটী গুণগুণ গুৱাহাটীত থাকে তাৰ মুখখন বিহু নাচি কেনেকুৱা লাগিলে তুমি নাচিব জানা কেনেকুৱা লাগিলে বিহু নাচি ভালে লাগিলে তোৰ বাহঁতৰ লগত বিহু ভাল লাগিলে ন চাবা আজি নেবা ফুলিছে লাগিছে নাচো লাগিছে গাত আজি আগত কুহি পাত আগত কুহি পাত লাগিছে নাচো লাগিছে গাত তো এইফালে বিহু হৈ আছে সিফালে খানা হৈ আছে এইফালে বিহু এতিয়া হৈ আছে তো সিফালে খানা হৈ আছে খানা মেইন আমাৰ খাব হৈ গ'ল মাংস চব ৰেডি এইফালে লাচিত আহিছে লাচিত বিলাই দিছে তো দেখাম বহাইছে দেৱজিতে খুৰাই মিলাই পুৰা পানীটো বহনে কি বোলো আমি অলপ দেৰি তো বাস্তৱ পেট ভৰাই খাবা দেই আজনী কেনেকা ভাল মজা বুলি ক'ব লাগে মজা ৰাজা বহা আকৌ বহিম আমি অকমান তো আমাৰ খানা হৈ গ'লে মাংস এয়া ভাত তোমাৰ চবে খাই আছে মজা আজনী কেনেকুৱা লাগিছে তোতো যাই ধুনীয়াকৈ বনাব লাগিছে মই তো দেৱজিত বহা খুৰা আপুনি খাওক আকৌ খুৰাই মাংস নাখায় কেনেকুৱা লাগিছে মাংস কম হ'ল একো নাই হৈ যাব এটা কমি ভৰি লৈ যাব দেই আহিব না 100 এই কয়লাৰ তোৰে আমাক গাড়ীখন পেলাই দিলে কয় বোলে পৰিৱেশ ৰক্ষাই আমাৰ পৰিৱেশ
তো মানে গ'লে এইখিনিতে আপোনালোকক কথা এটা দিছোঁ আপোনালোকে খালে ভাতবিলাক য'ত নাপাব এটা জেগাত পেলাব খাব দিয়াৰ কাৰণে খানাটো আগতে আমি খানা খাওঁ বহুত বিহু মাৰো দিনে ৰাতি বিহু মাৰো কিন্তু ডাঙৰ হ'লো যে এইবাৰ পৰা বিহুটো এৰিছোঁ বহুত অলপ দুখ আছে অলপ দুখটো ভাঙিবৰ কাৰণে খানাটো খালোঁ পইচা এটা দি এতিয়া পইচাও পালে আমিহে একো নাপালোঁ অকল খানা খাবলৈ পালোঁ মানে কবলা আনিবলৈ গৈছে হয় নাই বাৰু এতিয়া কবলা আনিবলৈ গৈছে কেইটকা পালে 50 টকা 50 টকা আমাক এতিয়া কি খুৱাবি তোমালোকক এতিয়া কি খুৱাম আমি কোকোকোলা আনিব লাগিছে না কোকোকোলাকে তো মজা কোকোলা খাম তো ভিতৰটো আৰু অকণ মাছ চাই কোকোলা খোৱাটো নাখাম তো ভাত খাই কোকোলা খাম তোকে ভাত খাম আগত খাই আমি ভাত খোৱাৰ পিছত তোমাৰ অহংকাৰ নাই অহংকাৰ নাই অহংকাৰ এইডালকতো মই দি থাকোঁ কিন্তু মই ইউটিউবত নিদিওঁ এই কালিৰ পৰা ইউটিউবত দিছোঁ মই অহংকাৰ নাই ইয়াৰ পৰা আমি বহুত দূৰ গৈ কোকোলা লৈ আহিলোঁ আমাৰ এইটো প্ৰাইভেট পাৰ্টি হয় মানুহ ইমান মজা আমাৰ ইয়ালৈ নিউজলাৰ আহি আছে আহি আছে অন্য এটা ব্লগ আকৌ আজিৰ দিনটোৰ তো মানুহ তোমাক ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাব মই অকল মোৰ ভণ্টি কেইজনী মানে আমাৰ ভণ্টি ভাইটিকেইটা খানা লৈ যাবলৈ যত্ন কৰিলোঁ তো আকৌ এটা ব্লগত লগ পাম বুলি আশা কৰিছোঁ